দেওবাৰৰ দিনটোত গুমৰাগৰ নৃত্যত মুখৰিত হ'ল ঐতিহাসিক ঘূনাসুতি। লখিমপুৰ জিলাৰ সোৱণশিৰিৰ পাৰৰ ঘূনাসুতিৰ আছে এক সুকীয়া বৈশিষ্ট্য। প্ৰখ্যাত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি জংকী পানৈৰ কাহিনীৰে ভৰপূৰ ঘূনাসুতিত দেওবাৰে আৰম্ভ হ'ল পানৈ জংকী ক্ষেত্ৰৰ কাম কাজ। সম্পূৰ্ণ বেচৰকাৰীভাৱে নিৰ্মাণ কৰিবলগীয়া পানৈ জংকীৰ ক্ষেত্ৰখনৰ বাবে দুবিঘাকৈ মাটি আগবঢ়াইছে প্ৰয়াত মণিবৰ মিলিৰ স্মৃতিত তেওঁৰ 5জনকৈ সুপুত্ৰই। আৰু তাৰ উপলক্ষেই গুমৰাগৰ তালে তালে দেওবাৰৰ দিনটোত আৰম্ভ হ'ল পানৈ জংকী ক্ষেত্ৰৰ কামৰ। পানৈ জংকী ক্ষেত্ৰৰ নামফলকৰ শুভ উদ্বোধন কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে। গুমৰাগৰ নৃত্যৰ মাজেৰে অতিথিসকলক আদৰি লৈ যোৱা হয় সভাগৃহলৈ। প্ৰয়াত মণিবৰ মিলিৰ কনিষ্ঠ পুত্ৰ সুচিকিৎসক ডাক্তৰ ডম্বৰুধৰ মিলিৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন মুকলি সভাও। এই সভাতেই ঘূনাসুতিৰ বিশিষ্ট ব্যক্তিসকলক জনোৱা হয় বিপুল সম্বৰ্ধনা জনোৱা হয় প্ৰয়াত মণিবৰ মিলিৰ 5 পুত্ৰক। কিছুদিন পাছৰ পৰাই পুৰাদমে কাম কাজ আৰম্ভ হ'ব এই পানৈ জংকী ক্ষেত্ৰৰ। এই পানৈ জংকী ক্ষেত্ৰত সংলগ্ন হ'ব মিচিং জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি পৰম্পৰা, থাকিব জনগোষ্ঠীয় ঘৰ, মিউজিয়াম, লাইব্ৰেৰী, চিলড্ৰেন পাৰ্ক আৰু লগতে থাকিব মিচিং জনগোষ্ঠীয় তাঁতশাল। আগন্তুক দিনত এই পানৈ জংকী ক্ষেত্ৰই এক নতুন মাত্ৰা প্ৰদান কৰিব ঐতিহাসিক ঘূনাসুতিক। ঘূনাসুতিবাসীৰ দীৰ্ঘদিনীয়া এক সপোন পূৰ হোৱাৰ দিশত দেওবাৰৰ দিনটোত দেখা গ'ল ঘূনাসুতিবাসীৰ মুখত হাঁহি। কিয়নো দীৰ্ঘদিনৰ পৰাই ঘূনাসুতিবাসীয়ে পানৈ জংকীৰ সেই অমৰ স্মৃতিক জীয়াই ৰখাৰ এক সপোন দেখি আহিছিল আৰু এক প্ৰকাৰ সাকাৰ ৰূপ পালে দেওবাৰৰ দিনটোত। পানৈ জংকী ক্ষেত্ৰৰ নিৰ্মাণ সমিতিয়ে জনোৱা মতে আগন্তুক 3-4টা বছৰৰ ভিতৰত ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব এই পানৈ জংকী ক্ষেত্ৰ। কোনো ধৰণৰ চৰকাৰী সাহায্য নোলোৱাকৈ কেৱল মাত্ৰ দাতা পৰিয়ালৰ পৰা পোৱা সেই ভূমি আৰু ৰাইজৰ অনুদানেৰে নিৰ্মাণ হ'ব এই পানৈ জংকী ক্ষেত্ৰ। সেয়েহে ঘূনাসুতিবাসীয়ে আশা কৰিছে আগন্তুক দিনত ঘূনাসুতি হৈ পৰিব গ্ৰাম্য পৰ্যটনৰ এক কেন্দ্ৰ আৰু যাৰ যোগেদি অসমৰ তথা ভাৰতৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হ'ব ঘূনাসুতিৰ পৰম্পৰা, ঘূনাসুতিৰ কৃষ্টি, ঘূনাসুতিৰ সংস্কৃতি।